নমস্কাৰ, মই আপোনালোকৰ আগত মোৰ অন্য এটি কবিতা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কবিতাটিৰ শিৰোনামা হ'ল বৰকৈ মনত পৰিছে। বৰকৈ মনত পৰিছে, জানা আজি বৰকৈ মনত পৰিছে এৰি অহা সেই মধুৰ দিনবোৰ। কাকনো কম বুলি ভাবিয়েই হাতত তুলি ল'লোঁ কলম আৰু লিখিব আৰম্ভ কৰিলোঁ মোৰ ডায়েৰীৰ উকা পাতত। আজি বৰকৈ মনত পৰিছে তুমি যে মোৰ মূৰত হাত থৈ খাইছিলা শপত আৰু দিছিলা প্ৰতিশ্ৰুতি মোক মাজবাটত এৰি নোযোৱা বুলি। তোমাৰ সেই মুখখন আৰু মোৰ প্ৰিয় তোমাৰ সেই মাতটো আজি বৰ শুনিব মন গৈছে। মই জানো মই তোৰ কেতিয়াও প্ৰিয় নহয়, কিন্তু তুমিতো মোৰ প্ৰিয়। জানা আজি বৰকৈ মনত